এইকেইটা দিন যে তাণ্ডৱ দিলে লাইন কৰি দিছোঁ লাইন কৰি দিম ক'ত যায় আৰু এজন চাওঁ ৰাইজে চিনি পাব লাগিব নহয় ইহঁতক লাইটকেইটা ভালকৈ নহয় যোৱাকালি আমাৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছিলে প্ৰফুল্ল নগৰত হোৱা এটা চুৰি কেছ সংক্ৰান্তত উক্ত চুৰি কাৰ্যত গুচৰীয়াই জনোৱা মতে 25,000 টকা আৰু সোণৰ মংগলসূত্ৰ লকেট কাণফুলি আৰু এডাল ৰূপৰ চেইন চুৰি হোৱা বুলি এখন এজাহাৰ দাখিল কৰিছিলে উক্ত এজাহাৰৰ ভিত্তিত আমি এটা CCTV ফুটেজ পাবলৈ সক্ষম হৈছিলোঁ উক্ত ফুটেজৰ তথ্য চালিজাৰি চাই আমি খাৰুপেটীয়াৰ পৰা হেকমত আলী নামৰ এজন চোৰক আটক কৰোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই কাৰ্যত জড়িত থকা ক্ৰমে ফাৰুক আলী নুৰ মহম্মদ আলী আৰু মিন্নত আলীক আমি আটক কৰিবলৈ সক্ষম হৈছোঁ এই সংক্ৰান্তে মঙলদ থানা কেছ নাম্বাৰ 137/25 আণ্ডাৰ ছেকশ্যন 305A BNS ৰুজু কৰা হৈছে আৰু এই গোচৰটিত ইতিমধ্যে 4জন অভিযুক্তকে গ্ৰেপ্তাৰ কৰা হৈছে এই গোচৰত আৰু অধিক লোক জড়িত আছে গতিকে আমি তেওঁলোককো ধৰিবৰ বাবে যত্নবান আছোঁ তো সকলো ধৰণৰ আমাৰ টেকন'লজিকেল যিখিনি ব্যৱস্থা আছে সেইখিনিৰ জৰিয়তে আৰু অন্যান্য আমাৰ মেনুৱেল যিখিনি ব্যৱস্থা আছে আৰু বিভিন্ন চ'ৰ্চ এংগেজ কৰি আমাৰ ফালৰ পৰা চেষ্টা চলি আছে আমি আশা কৰিছোঁ আগন্তুক খুব কম দিনৰ ভিতৰত আমি কেইবাটাও আৰু অধিক চোৰ আৰু গোটেই ঘটনাবিলাক উদ্ঘাটন কৰিবলৈ সক্ষম হ'ম 4জন অভিযুক্তই ইতিমধ্যে ভালেখিনি চুৰি কাৰ্যৰ লগত জড়িত নুৰ মহম্মদ আলী যিজন আছে তেওঁ ইতিমধ্যে 10বাৰতকৈ বেছি জেললৈ গৈছে প্ৰত্যেকজনৰে আগতেই বিভিন্ন ধৰণৰ চুৰি কাৰ্যত জড়িত হৈ জেললৈ যোৱাৰ সকলোৰে তথ্য পাতি আছে